নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। মানে ঘৰত আহিলোঁ আজি আমাৰ মানে মাঘৰ বিহুৰ কাৰণে প্ৰস্তুতি চলি আছে। মাঘৰ বিহুৰ কাৰণে আমি মেজি বনাবৰ কাৰণে এতিয়া নৰা কাটিব যাম আজি ৰাতি পথাৰলৈ। তো মানে নৰা কাটিবৰ কাৰণে আমাৰ সদায় ইয়াতে খানা চলি থাকে। যিদিনাখনৰ পৰা নৰা কাটিব সেইদিনাখনৰ পৰা খানা আৰম্ভ হয়। তো যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলে, যোৱাকালি খানা হৈ গ'ল, আজি আকৌ খানা আছে। আজি খানাৰ কাৰণে বৰ্তমান আমি কি কৰিলোঁ, দুটা হাঁহ আনিছোঁ বৰ্তমান, আৰু আহিব পাৰে পিছলৈকে দুটা হাঁহ বৰ্তমান ৰেডি ৰাতিৰ কাৰণে। আৰু মোৰ লগৰবিলাকো আছে পিছফালে, এইবিলাক ইহঁত ৰেডি বৰ্তমান যাবলৈ পথাৰত। বাকীখিনি পিছত দেখাই আছোঁ। আৰু হ'ব মানুহ বহুত হ'ব ৰাতি। এইবিলাক চাহৰ নাস্তাও অনা গৈছে, চাহৰ নাস্তাও আছে। এইকেইটা যে ডাঙৰ ডাঙৰ বম অনা গৈছে, বম নহয় বাৰু, বন হয়। এইকেইটা আনিছোঁ ৰাতি আমাৰ চাহৰ নাস্তা। আৰু এয়া আমাৰ যিবিলাক আছে হাঁহ নাখোৱা বেমাৰী আছে, জণ্ডিছৰ বেমাৰী, তো সিহঁতৰ কাৰণে পনীৰ। খানা আমাৰ মানে মেইন মেনেজমেণ্ট কৰি আছে খানাটোৰ আমাৰ একদম দাদা, এই আমাৰ হীৰকজ্যোতি কলিতা মানে মেনেজমেণ্ট কৰি আছে। আৰু এখন দোকান আমাৰ ইয়াৰ পৰা মানে পইচা নিদিলেও হৈ যায়। পইচা প্ৰতি নিদিয়াকৈ বৰ্তমান বজাৰ চলি আছে, কেতিয়া পইচা হ'ব হিচাপ নাই। আৰু বাকীখিনি দেখাই যাম পথাৰৰ মাজৰ পৰা। এইখিনি আৰু যোৱাকালি বাজেটটো বাৰু বৰ্তমান বনাই আছে, মই দেখাই আছোঁ। যোৱাকালি বাজেট আজিৰ কাৰণে হৈ আছে। তো এতিয়া আজিৰ কাৰণে বাজেট বনাই আছে, বাকীখিনি লাহেকৈ দেখাই মানে অলপ পিছত দেখাই আছোঁ। কিমান মানুহ হ'ব দেখিব আপোনালোকে। আমাৰ প্ৰস্তুতি, আমাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা হয়, কিমান দিন আগৰ পৰা হয়, এইখিনি দেখাব চেষ্টা কৰিছোঁ। এইটো পথাৰৰ মাজত আন্ধাৰ, এইকাৰণে আমি বৰ্তমান গেছ লাইটো ৰেডি কৰি থৈ দিছোঁ। এইটো জ্বলাই কিনে তাত মানে একেলগে নৰা কাটিব লাগিব, খানা চানা বনাব তাতে। আৰু ইয়াৰ পৰা অলপ বজাৰ চজাৰ কৰি লৈ যাম ধুনীয়াকৈ। তো এইবিলাক চব কাচি টাচি লৈ ৰেডি। ইয়াৰ ছোৱালী মানুহৰ টুপি চুপি পিন্ধি আহিছে বৰ্তমান, ঠাণ্ডাত থাকিব নোৱাৰে এনেকুৱা অৱস্থা। এইটো আহিছে খাৰুপেটীয়াৰ পৰা, খানা খাবাই আহিছে, হাঁহ খাবা, বেলেগ কথা। এইটো আমাৰ মেইন মানুহ, খানাৰ মেনেজমেণ্ট চব কাচি লৈ ৰেডি। অকণমান কাচি চাচি একো নাই, অলপমান মানে হেল্প কৰি দিম আৰু ৰন্ধা বঢ়াখিনি। এইখিনি চাই থাকোঁ, বাকীখিনি দেখাই আছোঁ। কি আছে এৰা ইয়াতে পানী নেকি? এই আমাৰ খানাৰ কাৰণে পানী কৰাইছে। আমাৰ খানাৰ ৰান্ধনি এইটো মলুৱা বান্দাৰ। চাওঁ মুখখন দেখা দি একবাৰ, চাওঁ বাপা। এই আমাৰ ৰান্ধনি খানাৰ, এইবিলাক দা চালৈ ৰেডি, ইও ৰেডি কাচি লৈ কি কাটবোৰ নাজানো বাৰু। গুৰুলা কাচিকা লৈ আহিছে, খানাটো খাব লাগে। দুটা হাঁহ আছে। আমি আহি বৰ্তমান পালোঁ আহি জেগাখিনি। ইয়াতে নৰা কাটিম আমি পথাৰৰ মাজত একদম। এই খানাও হ'ব, এতিয়া খানাও ইয়াতে বনাম। আৰু এয়া হাঁহ চাহ লৈ ৰেডি, হাঁহো কাটিম অলপ পিছত। গোটেই খানাখিনি দেখাই আছোঁ, নৰা কাটাও দেখাই আছোঁ। আমাৰ এইখিনি প্লেচতে বৰ্তমান খানাও হ'ব। আৰু আমাৰ মেজিৰ কাৰণে, বিহুৰ কাৰণে বৰ্তমান এতিয়াৰ পৰা প্ৰস্তুতি চলাই আছোঁ। ইয়াৰ পৰা নৰা চৰা কাটি কিনে আজি এইকেইদিন কাটাই হ'ব ৰেগুলাৰ। খানা আৰম্ভণি হৈ গ'ল। ইয়াৰ ৰান্ধনি গা চা নোধোৱাকৈ জুই ধৰি আছে, সেইকাৰণে জুই জ্বলা নাই বৰ্তমান, গা চা নোধোৱাকৈ জুই জ্বলাই আছে। আৰু এয়া আমাৰ মেনেজাৰে বৰ্তমান বস্তু উলিয়াই আছে, চব্জি তব্জি। মই আছোঁ চৌকা খান্দি, আৰু বাকীবিলাকে এইফালে নৰা কাটি আছে বাৰু, দেখাই আছোঁ আপোনালোকক। তো এতিয়া আমাৰ বৰ্তমান চাহটো ৰেডি হৈ গ'ল, চাহটো খাই লওঁ এতিয়া। বৰ্তমান ইফালে নৰা কাটি আছে, চাহটো আমি খাওঁ। ইফালে হাঁহো ৰেডি, হাঁহ ইফালে চাফা কৰিব আছে, এইটো ৰেডি হৈছে, এইটো কাটিম এতিয়া। আৰু চব্জি কাটি আছে মুকুটদা। এইফালে আমাৰ আছে আমাৰ কেন্দুগুৰি শংকৰ স্মৃতি সংঘৰ সম্পাদক মহোদয়, এই ভাস্কৰ কলিতা। মানে আমাৰ মানে প্ৰত্যেক বছৰে এই বস্তুটো বহুত ভাল, আমাৰ সংঘৰ পৰা মানে প্ৰত্যেক বছৰে এনেকৈ লগে ভাগে আমি মানে মেজি বনাওঁ। তো আমাৰ সম্পাদক মহোদয় অলপ কিবা ক'ব। তো কেনেকুৱা প্ৰস্তুতি এইবাৰ? এইবাৰ মানে আমি যোৱাবাৰ আমাৰ প্ৰায় 100-200 মানুহে আমি নৰা কাটি এনেকৈ পুঁজি বনালোঁ। যোৱাবাৰ 2টা পুঁজি বনাইছিলোঁ। এইবাৰ আমি ভাবিছোঁ আৰু যথেষ্ট সংখ্যক মানুহ আহিব। আজি প্ৰায় 50জনমান মানুহ আহিছোঁ। পথাৰত নৰা কাটি আছোঁ। লগতে আমাৰ সংঘৰ সভাপতি, লগতে সদস্যবৃন্দ সকলো আহিছে। আহি পেলাই আমি এই নৰা কটা কামটো আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ এবাৰ ধুনীয়াকৈ আমি মাঘ বিহুটো উদযাপন কৰিম। আৰু ইয়াৰ মাজতে আমাৰ খানা পিনা চলি থাকিব, চাহ তাহ চলি আছে। সকলো ল'ৰাবিলাক আহি পেলাই নৰা কাটি আছে। এনেকৈ আমি মাঘ বিহুটো উদযাপন কৰিম বুলি ভাবিছোঁ। ধন্যবাদ। এয়াই হৈছে আমাৰ গাঁৱৰ, আমাৰ সংঘৰ মিলা প্ৰীতি, আমাৰ গাঁৱৰ মানুহৰ মিলা প্ৰীতি। এনেকৈ আমি প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ মানুহখিনি মিলি কিনে প্ৰত্যেক বছৰে আমি মেজি বনাওঁ। এনেকুৱা মিলা প্ৰীতি থাকিলে কিবা এটা বস্তু আগুৱাই নিবলৈ পাৰিম আমি, তাকে চিন্তা কৰি প্ৰত্যেক বছৰে আমি গোটেই গাঁৱৰ ল'ৰা ছোৱালী লগ হৈ এনেকৈ নৰা কাটোঁ। তাৰপিছত নৰা কটা দিনা খানাও হয় বাৰু, খানাখিনি খাই আমি ধুনীয়াকৈ বছৰৰ মূৰত মাঘৰ বিহুটো ধুনীয়াকৈ উদযাপন কৰোঁ। বৰ্তমান চাহ টাইম, এয়া বন আৰু লাল চাহ গোটেইখিনি আহি পাইছে ইয়াতে।
এতিয়া চাহ টাইম চলি আছে, চাহ দি আছে চবকে। বঢ়িয়া লাগি আছা আমাৰ ৰাকু ভাই, ৰাকু ভাই লাগি আছে। মুনু সুন্দৰ কিবা ক'বা নেকি? এয়া আমাৰ মুনু দেই, ছোৱালী বিচাৰি আছে, বিয়া খাম পালে, বিয়া এখন পাতা নাই বাৰু বৰ্তমান। এইবাৰ মাঘৰ বিহুতে বিয়া হ'ব। এয়া মুনু এতিয়া মেৰিগ'ল্ড বিস্কুট খাব। এইফালে আমাৰ জানাই এইটো ছোৱালী টুপি পিন্ধি আৰু তেতিয়া দেখাইছিলোঁ, এইটো আমাৰ কলো ভাই। এইটো আমাৰ জন্তু, আমাৰ গাঁৱৰ জন্তু জিন্তু ভাই। এই আমাৰ চাইকেলৰ দেখিছে না, এইটো লাইটটো ষ্টেণ্ড। বৰ্তমান 11টা বাজিল, আমাৰ যুগল ভাই কাটি আছে, কষ্ট কষ্ট চলি আছে। এইটো আমাৰ নীলু ভাই খুবও মাজে মাজে চাওঁ, এই কাটি লাগে যেনি ইয়াত কাচি চলাব নাজানে, কাটি লাগে কিজানি অলপমান। বাবা কিবা হৈছে নাই হোৱা নে? ঠিকে আছে বৰ্তমান। মানুহটো বহুত বুঢ়া বুলি ভাবে, কিন্তু বুঢ়া হোৱা নাই, বিয়া চিয়া পতা নাইতো, ছোৱালী চাই আছে, ভাল ছোৱালী এটা পালি মানে বিয়াখন পাতিব সোনকালে। মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল, মইনা মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল। জানুৰিলে পৰিং, বুকু কৰিলে চিৰিং, মনে মনে ভাবো তোমাক কেনেকৈ আমি। এইটো চাত ভূত ভূত ভূত, এই আগত ভূত চাব দেই, এইয়া ভূত আছে আগত। ভূত 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 ভূত, আৰে ভূত নহয়, এইকেইজন মানুহ হয়। আমাৰ খানা বনোৱা মেইন জেগা হৈছে এইটো। কেনে বলছি দেখছো দেখছো তাকেতো আমাৰ এইয়া ৰান্ধনি মানে গা চা নোধোৱাকৈ আহিছে না, ঠাণ্ডা বেছিকে লাগছি। মেইন কথা হৈছে এইটো। কামত ধান্দা নাই, বিস্কুট খাই আছে এই লুকে লুকে। এইটো কামত ধান্দা নাই অলপো, দেখিছা না? এইটো গোটেই বিস্কুট বনাই বনাই খাই আছে মলুৱা।
আমাৰ খানা বৰ্তমান ৰেডি খাওঁ ভিডিঅ'টো আজি এইখিনিতে সামৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব